ঠিক আছে Karbi ma English Assamese ma. Ni Assamese thego eke. Karbi te chalo ni. Karbi te ko. Oh sorry. Breaking. Tamne moi aji মোৰ ফ্ৰেণ্ডৰ লগত লাঞ্চ খাইছিলো 2টা বাজিলৈকে মই ঘৰতে আছিলো তাৰ পিছত ৰহিলা এংটিপি এলবিছ বেকাৰীৰ এই যে অনাৰটো মোক কৈছে ড্ৰাইভ যাম আমি লাংবুকু গৈছিলো লাংবুকু গৈ তাতে তাৰ পৰা আহা 3:30 এনেকা হৈ গল তাৰ পিছত কি কম মেহায়ং সাৰত মানে তাই ভোক লাগিছে সেই কাৰণে আমি তাত ষ্টপ ওভাৰ কৰিছো খাইছো তাৰ খোৱা পাছত আমি জাস্ট এলবিছ বেকাৰী ওচৰতে কাৰটো পাৰ্ক কৰিছো দুজনীও মানে গাড়ীৰ পৰা মানে নামা নাই আমি তাৰপিছত আমি কথা পাতি আছিলো আউট অফ নোৱেৰ এই মুকুল কাথাৰ he just opened the door and then কৈছিলে যে where did you hide Lindali where is Lindali Teronpi তাৰপিছত এলবিছ মালকিনে কৈছে মই নাজানো মইতো আজি ইমান দিন মই মানে জ্বৰ আছিলে সেইকাৰণে আজিহে মানে মই দোকানত আহি পাইছো বুলি কৈছে তাৰপাছত মুকো চাই কৈছে আৰু তহতে একেলগে কি মেচুকা গৈছিলে বোলে তাৰপিছত মই মেচুকা গৈছো বিহু বন্ধত মই গৈছিলো তাৰপিছত কি হ'ল মই তোমাৰ পাৰমিশন ল'ব নালাগে তো কৈ কিনি একদম পুৰা হাতটো উঠাই যদি মই মানে হাতেদি যদি মই এইটো সেফটি নকৰিলো হেতেন মই মানে পুৰা ফ্ল্যাট হলো হেতেন আজি আৰু আই উইটনেছ টু ৰহিলা এংটিপি আছে আৰু এইটো এলবিছৰ এমপ্লয়ি কিটা গুটেইখিনি আছিলে তেতিয়া লিন্দালি কোন হয় তেখেতৰ লিন্দালি তাৰ মিসেস হয় আচ্ছা কিবা ব্ল্যাঙ্ক ফায়াৰ হোৱাৰ বুলি শুনিছো আমি ব্ল্যাঙ্ক ফায়াৰটো মই ইয়াত আহি গলো তাৰ পাছত হি মানে মোৰ বক কৈছিলে যদি মোৰ এগেইনষ্টত ৰেজিষ্টাৰ কৰে তাৰ মানে বহুত বেয়া হ'ব মই বেয়া কাম কৰিম বুলি কৈছে আৰু কোনে কৈছিলে এটো মুকুল কাথাৰে কৈছে কোন জায়গাত কৈছিলে বোলে এই মোৰ বক নেলিমা তেৰাংপি আপুনি যে কলে হাত উঠাই দিছিলে তাৰ মানে কি আপোনাক হাত উঠাইছে নেকি তেখেতে তাৰ মানে মই মানে জাস্ট সেফ বহি আছিলো গাড়ীৰ ভিতৰতে আছিলো ডিফেন্সৰ হি একেবাৰে মানে এনেকা জোৰে এনেকা মাৰিছিলে নহয় মই মোৰ ডিফেন্সত এনেকা কৰিছে জাস্ট মানে এটোহে লাগিছে আৰু যদি মই ডিফেন্স নকৰা হেতেন মই আজি হস্পিটেলাইজ হলে হেতেন কেইটা বজাৰ ঘটনাটো ইট ওয়াজ अराउंड 6:20-25 মুকুল কাথাৰ কি বিবাদ আছে কি পোষ্টত আছে মুকুল কাথাৰ he is one of he is an ACS officer and right now his designation in council KAAC is secretary মানে এনে আৰু আপোনাক কি বুলি ট্ৰেনিং দিছে তেখেতে থ্ৰেটনিং দিছে মানে মোৰ বক কৈছে আৰু যদি তাই যদি FIR against দিয়ে that কেইটা বজাৰ ঘটনাটো it was around 6:20-25 মুকুল কাথাৰ কি বিবাদ আছে কি পোষ্টত আছে মুকুল কাথাৰ he is one of he is an ACS officer and right now his designation in council KAAC is secretary মানে এনে আৰু আপোনাক কি বুলি ট্ৰেনিং দিছে তেখেতে থ্ৰেটনিং দিছে মানে মোৰ বক কৈছে আৰু যদি তাই যদি FIR against দিয়ে that he will do me harm he will do us harm my family members এতিয়া আপোনালোকে কেছ দিলে ইয়াত FIR মই দিলো At nali fan alas running ay chire di kupi pola reason bange. Ni ta chini ne delo alang tum pinanso ang bong kupilo ne pilile angge nitung ta korte te pusita me dora pedji ke hodai da dora pedji pu galama ve mati kalima kalang. Oh engge hala LB sa phanta ki pulo konalo patu joy pu. Lindali teron pi konalo konasi patu joy lo pulo hala ta che than lo he ni thang da chini ne ik ni ke ni okireng no lok pinisi ni ke mane dukan nangkang nilang pujalo engela aing hapaita ekdom dham sorry hala alang athara gari da hingno dak anlo la aing hapa hingno pedak lo tar tharor etu door to beya kori dile mukul that's how aggressive he was you can imagine আপোনাৰ ওপৰত এগ্ৰেছিভ হোৱাৰ কাৰণটো কি মইও না জানো মই কৈছো why did তই মেচুকা গৈছিলে মই গৈছো বিহু বন্ধত পাৰমিশন লব নালাগে তো হেই কোৱা কাৰণে মানে হি পুৰা হাত I am not his somebody, no.
Ni nang lem hele abdam polam le haul. Ni pai ni puhem hele ke abdam ekdom blank fire tang ho dak ni ik ni neng tum anta chikop dop dap lo lasi he's a threat to the public. He is holding a gun and threatening with the gun. And he's kalang lasi la so hele ke sis neng la phan. He should not be allowed to hold that gun. ব্লেংক ফায়াৰটো কৰিছে নেকি নাই কৰিছে multiple times. মইতো নাজানো তাত গলেহে গম পাব নি কে চিনি নে নে কে থানা সিদো মাতি নি কে FIR না কি পিফান নিতা হৈছে বুলি আপুনি কেনে গম পালে কন্টাক্ট হৈ আছিল না from my brother my sisters কোন জায়গা ব্লেংক ফায়াৰটো কোন জায়গা rukasen ha rukasen atur kimi schoolor usor just next to the atur kimi school মানে ঘৰৰ ফ্ৰন্টতে কৰি আছে ঘৰৰ কম্পাউণ্ড ভিতৰত গৈ হি মানে দম দিব গৈছে মানে অনাধিকাৰ প্ৰৱেশ Nasohile mitang hele man. Ni thang ta chini ne lake non police tumle pini action and etike ni tumta like our life is in danger. Okay. Thank you. An extramarital affair and he's showing all his aggressiveness. এতিয়া আপুনি কেছটো কি বুলি FIR দিলে Physically assaulted.